নমস্কাৰ প্ৰিয় দৰ্শক, ৰিতাছ লাইফৰ আন এটা ব্লগলৈ আপোনালোকক পুনৰ আদৰণি জনাইছোঁ। আজি লৈ আনিছোঁ বেলৰ চৰবত। বেলৰ চৰবত আমাৰ শৰীৰৰ কাৰণে বহুতেই উপকাৰী, কাৰণ বেলৰ চৰবতৰ দ্বাৰা আমাৰ শৰীৰৰ ইমিউনিটি ছিষ্টেমটো বহুত ভালে থাকে আৰু শৰীৰটো গৰমৰ দিনত ঠাণ্ডা কৰি ৰাখে। সেইকাৰণে আমি বেলৰ চৰবত বনাই খাব লাগে। তাৰোপৰি চৰবতৰ সলনিও বেলটো যদি আমি কেঁচাকৈও খাওঁ, চৰবত নবনাই যদিও খাওঁ, সিও আমাক বহুতখিনি উপকাৰ কৰে। এনেদৰে চৰবত বনাই দিলে আমি নিজে খাবলৈও বা আনক সুধিবলৈও যাচিবলৈও আমাৰ কাৰণে বহুতখিনি সুবিধা হয়। বেলৰ বাকলিটো টান কাৰণে এইদৰে মই ফালি লৈছোঁ। এয়া চাওক, বহুত পকা এইটো বেল হয় আৰু সুন্দৰকৈ ফাল খাই গৈছে আৰু ভিতৰখিনি সম্পূৰ্ণৰূপে পকি আছে। এতিয়া মই ইয়াৰ ভিতৰৰ যিখিনি অংশ সেইখিনি এৰুৱাই পেলাই বেলেগ এটা পাত্ৰত কাঢ়ি ল'ম। বেলটো যিহেতু ভিতৰৰ অংশ সম্পূৰ্ণৰূপে পকি আছে, সেইকাৰণে মই ইয়াক বেলেগকৈ সিজাই লোৱা নাই। যদিহে বেলটো কেঁচা থাকে তেতিয়াহে অকণমান সিজাই ল'লে সুবিধা হয়, কিন্তু এতিয়া মই ইয়াক নিসিজাওঁ, এনেকৈ পানী দি এতিয়া অলপ মেছ কৰি পেলাম, যাতে পানীৰ লগত গোটেই বেলৰ অংশখিনি মিল খাই যায়। এয়া মই বেলৰ অংশখিনি চেকনি এখনত চাকি লৈছোঁ। বৰ সুন্দৰ হৈছে ইয়াৰ ৰংটো, খাবলৈ ইয়াতকৈ আৰু সোৱাদ হ'ব। এই বেলৰ ৰসখিনি আমি এনেকৈ ৰাখি দিব পাৰোঁ, কিন্তু মই ইয়াত গাখীৰ অকণ মিলাই দিছোঁ। আমি প্লেইনকৈও খাব পাৰোঁ। গাখীৰ দিলেও ইয়াৰ টেষ্টটো বেলেগ হয় আৰু প্লেইনকৈ ৰাখিলেও ইয়াৰ টেষ্টটো বেলেগ হয়। এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুযায়ী 1 চামুচ চেনি, কাৰণ বেলৰ ৰসখিনিৰ মিঠা আছে কাৰণে মই বেছিকৈ চেনি নাই মিলোৱা। আমাৰ যদি ইচ্ছা থাকে আমি মিলাব পাৰোঁ। লগত আমি যদি ইচ্ছা কৰোঁ ইয়াত বৰফো মিলাব পাৰোঁ, পদিনা পাতো মিলাই পেলাই আমি ছাৰ্ভ কৰিব পাৰোঁ। আমাৰ নিজৰ ইচ্ছাৰ কথা। মই এনেকৈ ভাল পাইছোঁ কাৰণে মই এনেকৈ ৰাখিছোঁ আৰু আপোনালোকৰ মাজত মই এনেকৈ শ্বেয়াৰ কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আজি এই ভিডিঅ'টো মোৰ ভাল পাইছে। যদিহে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে আপোনালোকৰ মতামত জনাব আৰু কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইটো ব্লগ ইমানতে সামৰিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।